আমাৰ গৰুক মাহ হালধি সনা হৈ গ'ল আৰু এতিয়া আমাৰ ইয়াৰ পিছত আমি কি কি কৰোঁ সেইখিনি আজি দেউতাই আমাক বুজাই দিব ধুনীয়াকৈ আমাক শিকাই আছে কিন্তু আমি কি হ'ল আমাৰ মনত নাথাকে গতিকে ভিডিঅ' আকাৰে আমি সাঁচি ৰাখিছোঁ এইখিনি কি কি কৰিলে ইয়াৰ পিছৰ নিয়মখিনি কি কৰা হয় আৰু আমাৰ ছোৱালী এয়া চোতালত আজি প্ৰথমবাৰৰ কাৰণে নামিছে এয়া খেলত ব্যস্ত কাষত গৰু লাও বেঙেনা লৈ আছে তাই লাও বেঙেনা মাৰিবগৈ দাদা এইখিনি ধুনীয়াকে বুজাই দিয়াচোন কি কি কৰে মানে এতিয়া আমাৰ গৰু নোৱা হ'ল নোৱাই মাহ হালধি সনা হ'ল আৰু ইয়াৰ পিছত এতিয়া আমি গৰু নদী আমাৰ ডিপুতা নদী তাৰ পানীত গা ধুৱাবৰ কাৰণে সকলোৱে যাব এয়া ওলাই আছে সকলো ল'ৰা ছোৱালী আহি ইয়াত জমা হৈছেই এয়া সকলো ল'ৰা ছোৱালী জমা হৈ আছে তেওঁলোকে লগত লৈ ফূৰ্তি কৰি পেলাই ফূৰ্তি কৰি আনন্দ মনেৰে তেওঁলোকে গৰুখিনি লৈ গৈ তাত গা ধুৱাব আমাৰ গৰু গা ধুৱাবলৈ লৈ যাওঁতে আমি যিডাল বাঁহৰ লাঠি ব্যৱহাৰ কৰোঁ তাৰ পৰিৱৰ্তে এইডাল আমি আজি গছৰ ঠাল নহয় এইডাল হ'ল ভেটাই গছ ইয়াৰ নাম ভেটাই গছ এই ভেটাই গছডালেৰে আজি মানে গৰু কোবাই যাওঁতে যিডাল লাঠি ব্যৱহাৰ কৰে এইডাল ব্যৱহাৰ কৰিব কাৰণ এইডালত ঔষধি গুণ আছে ঔষধি গুণ ইয়াৰ আছে এইকাৰণে আছে যে ইয়াৰে যি গৰু কোবোৱা যায় গৰুৰ গাৰ যি বিষ কোপ থাকে সেইবিলাক দূৰ হয় বুলি আমাৰ এটা মানে প্ৰবাদ চলি আহিছে তাৰপিছতে গা ধোৱাৰ পিছতে আমাৰ ইয়াত পানীৰ লাও বেঙেনা কেৰেলা সকলোখিনি ইয়াতে গৰু গাত কোবাব গৰু গাত মাৰিব লাও খা বেঙেনা খা বছৰি বছৰি লাও খা বেঙেনা খা বছৰি গৰু বাঢ়ি যায় মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু লাই যাওঁতে আমি ব্যৱহাৰ কৰোঁ এইডাল হ'ল লাই জাবৰি এইটো লাই জাবৰিডাল ৰাস্তাত মানে পেলাই দিয়া যায় তেওঁলোকে গৰুৱে গছকি যাব গছকি গ'লে এইটো মানে ভাল বুলি কয় ইয়াৰ বিষয়ে মই ভালকৈ নাজানো আৰু এটা বৰুণ পাত এইডাল দেখিছোঁ যে এইডাল বৰুণ গছৰ পাত দিয়া হয় জগাত সন্ধিয়া সময়ত আজি যিখিনি গছকি যাব গছকি যোৱা বস্তুখিনি বুটলি আনি আমি জগাত ব্যৱহাৰ কৰিম সন্ধিয়া এইখিনি হৈ গ'ল এতিয়াৰ নিয়ম আৰু ইয়াৰ পিছতো অলপ নিয়ম আছে আৰু এইফালে আমাৰ ইহঁতে ইয়াৰ হোলী খেলিছে আজি এই মাহ হালধি সানি দিছে এটাক এয়া ধুনীয়াকে নুহাই দিছে হালধি তেল ন মংগল হওক দেই আমাৰ ছোৱালীজনীৰ আনিব নহয় এতিয়া এইফালে দেখুৱা প্ৰথমখন কাটি দিব লাগিব বাছ এয়া হৈছে গোটেই আমাৰ গিফ্টবোৰ যাৰ যাৰ কাৰণে আনিছোঁ মোৰো কাপোৰ আছে অৱশ্যে ভালকৈ দেখুৱাম কাক কেনেকৈ কি দিওঁ নিশ্চয় দেখুৱাম এতিয়া ওলাইছোঁ খুৰীহঁতৰ ঘৰলৈ যাবলৈ এইখন ঘৰ আমাৰ এই কাষতে
কাষৰ ঘৰখনে আমাৰ খুৰাহঁতৰ ঘৰ, তাকে যাওঁ। খুৰীলৈ এখন চাদৰ লৈছোঁ আৰু খুৰালৈ গেঞ্জি এটা আৰু লগতে খুৰাৰ ল'ৰাটোলৈ গেঞ্জি এটা, মানে এইবাৰ মতা মানুহবিলাকক পাল মাৰিছোঁ। মা আৰু এওঁ আগত গৈ আছে ছোৱালীক লৈ, আৰু মই ওলাইছোঁ এতিয়া। এয়া আজি আচলতে আমি সেৱা নকৰোঁ, কিন্তু খুৰাহঁতৰ ঘৰলৈ যিহেতুকে গৈছোঁ, খালী এটা যাবলৈ বেয়া লাগি আছে, সেইকাৰণে আজিয়ে আৰু খুৰা খুৰীক সেৱা কৰি দিম। আৰু দেউতাক সেৱা কৰাই নাই, দেউতাক কাইলৈ কৰিম আমি বহাগৰ মাহৰ প্ৰথম দিনটোত। এইজন হৈছে আমাৰ খুৰা। একো নহয়, আপুনি এনেহে আছে এনেকে এতিয়া। ইয়াত কি লগাইছেনো এয়া? এতিয়া তোমাৰ কাৰণে চাদৰ এখন আনিছো। নাই প্ৰথম বিহু নহয় ন। আৰু খুৰাহঁতৰ ঘৰলৈ যে গৈছিলো, খুৰা ককাকে ছোৱালীক এইটো ফ্ৰক দিছে, খুব ধুনীয়া লাগিছে ফ্ৰকটো, একদম বেবী পিংক, গৰমত পিন্ধিবলৈ ধুনীয়া হ'ব ন, ভাল হ'ব কাপোৰটো। আৰু এইটো পেণ্ট, ৱাহ, তাৰপিছত আৰু মোকো দিছে আকৌ ইমানখিনি দিয়াৰ পিছতো ভাল লাগিছে, পিন্ধি বস্তুকেইটা ভাল লাগিছে। তাৰপিছত আকৌ নেইল পলিচ। মই আগতে সৰু থাকোতে আমাৰ এই উপমাহঁতক তেনেকে কিলিপ এডাল কিনি দিওঁ, এটকা যি পাওঁ এটকাৰ বস্তু কিনি দিওঁ সিহঁতক। যেনি খেলি আছে। আৰু এইখিনিতে আপোনালোকক বস্তু এটা দেখাওঁ। আৰু এয়া হৈছে নিজ হাতেৰে আমাৰ মায়ে দেউতাই মিলি দুইটাই বনাই দিয়া এটা গাৰু। তোলাখিনি মানে শিমলু তোলা হয়, এইখিনি দেউতাই ঘৰতে ৰেডি কৰি পেলাই ছোৱালীৰ কাৰণে বনাই দিছে, আৰু মায়ে ধুনীয়াকে চিলাই দিছে। তাৰপিছত আৰু এটা বস্তু দেখাম, কভাৰটো লগাব বাকী আছে, ধুনীয়াকে দেখাই দিয়া। আৰু এযোৰ কাপোৰ, এযোৰ ধুনীয়াকে মই জাপ চাপ দি থৈ দিছো, আৰু মায়ে ধুনীয়াকে চিলাই দিছে। তাৰপিছত এখন মেখেলা, এখন মেখেলাখন চাদৰ মেখেলা পিন্ধিবানে? আৰু এয়া গামখাৰু ৰেডি আছে ছোৱালীৰ কাৰণে, লগতে কপৌ ফুল। নমস্কাৰ, সকলোকে বিহুৰ শুভেচ্ছা জনালো। আজি হৈছে গৰু বিহু, আৰু এতিয়া আমি গৈ আছো মোৰ মাৰ ঘৰলে, কাৰণ ছোৱালী এবাৰ প্ৰথম বিহু, গতিকে এনেই নাযাওঁ আগৰ দুমাহীৰ দিনা, কিন্তু আজি মানে ছোৱালীক লৈ পেলাই দেউতাকে অকলে যাব নোৱাৰে, গতিকে তাইক লৈ পেলাই গৈ আছো মামাকৰ ঘৰলে। আৰু মাহঁতলৈ কি আনিছো, বৌলৈ কি আনিছো, চব দেখাম, গতিকে ব্লগটো চাই থাকিব। আৰু আপোনালোক সকলোকে আকৌ এবাৰ বহাগৰ বিহুৰ বহুত শুভকামনা জনালো। আৰু এইযোৰ মই নতুন কাপোৰ, আৰু ছোৱালী এবাৰ প্ৰথমবাৰ এনেকে দেউতাকৰ লগত বহি যাব পৰা হৈছে, প্ৰথমবাৰ মামাকৰ ঘৰলে বিহু খাবলৈ গৈ আছে আমাৰ ছোৱালী, তাই এবাৰ প্ৰথম বিহু। আহা চাওঁ ছোৱালী নাহৰটো ফুলিছে ন। এইয়া আমাৰ ঘৰৰ সন্মুখতে থকা নাহৰ গছজোপা, আগতে মৰহি গৈছিলে, কিন্তু এতিয়া আকৌ ধুনীয়াকে হৈছে। এইবাৰ দুইজনীৰ কাৰণে একে একে ফ্ৰক আনিছো। এইটো হৈছে আমাৰ ঋদ্ধিৰ চোলা, আৰু এইটো হৈছে পিহুবাৰ চোলা। পিহুবাক পিন্ধাই দিম দেই, চেম ফ্ৰক ন, দুইজনীকে ফটো উঠাই দিব লাগিব। এইটো চোৱা, এইটো হৈছে ঋদ্ধিৰ, আৰু এইটো হৈছে বায়েকৰ, এইটো হৈছে ভনীয়েকৰ ন। ঠিকে আছে। সেইজনী চোৱা, যোৱা
বনাই দি দিয়া চোৱা সেয়া কি ন ইয়াত কিয় নাভাঙে আৰু নালাগে দিয়া হৈ গ'ল তুমি খাবা নেকি অলপ বিহুবাৰ লগত এনেকে হ'ব কেতিয়াবা মই এনেকে দিওঁ কিবা কিবি ৰ'বা ৰ'বা এইটো বেয়া চাফা কৰি দিয়ে এইবিলাক বস্তু লোকে খালে বৰ বেয়া পায় তাই একে প্ৰিয় বস্তু ভাত চাত ইমান ভাল নাপায় খাবলৈ মোৰ ভাগটো মানে বেলেগে কিয় খাব এইও এতিয়া ভাল পায় নহয় গম পাইছা নাই এই ফল মূলহে ভাল পায় কমলা আঙুৰ দুইজনীকে লাগিব এতিয়া এজনী খেলে পিছে চাই এজনীয়ে এই আগতে কমলা খাবলৈহে ল'লে তাকেতো এই কমলা খাই আমাৰ ভাল পায় দেখিছা হাত টানি লৈছে মই আদৰ লাগিব পেহী হে ভগৱান নিজে খাইছে এবাৰ কিমান দেখিবা ইহঁতৰ ভাওনা পেহী খুৱাই ল'ৰা ছোৱালীক খুৱাই দে ভনী খুৱাই দে চকুটো লগাই দিছে আকৌ এই লৰাই থাকে অ খাইছে ভনী মাম খোৱা ভনী মাম খোৱা অ খোৱা 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 ভনী মাম 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 এ বায়ে মাম খুৱাইছে খোৱা 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 লাগিছে আৰু দেউতাক দিয়াগে চোৱা দেউতাক দি দিয়াগে তো দেউতা পিন্ধা তুমি এযোৰ মাৰ এযোৰ বৈও পিন্ধিব পাৰিব কেতিয়াবা ফুৰিবলৈ গ'লে আমাৰ ধুনু মাইনা ন এজনী যোৱা আকৌ আহিম দেই আমি পিছত যাবি দেউতাৰ লগত যাবি অ দেউতাৰ লগত যাবা দিয়া দেউতাই মায়ে লৈ যাব যোৱা এখন ভাল ছোৱালী আমাৰ এজনী ভাল ছোৱালী নহয় যোৱা শুন নে আমাৰ গৰু অহাৰ সময় হৈছে এতিয়া সন্ধিয়া দেউতাই আয়োজন কৰিছে আজি গৰু বিহু যিহেতু গৰু বিহুৰ নিয়ম অনুসৰি গৰুৰ কাৰণে পিঠা বনাই থৈছে নতুন পঘা লগতে এয়া হ'ল মাখিয়তী পাত আৰু এখন বিচনী ৰেডি কৰি থৈছে আৰু ধুনীয়াকে ধূপ দি পেলাই আদৰি আনিব গৰু আহিব গৰু অৱশ্যে আমাৰ নিজে আহে দেউতাই অকণমান আগবঢ়াই আনিবগৈ লাগিব খালি তাৰপিছত এয়া ছোৱালী মাকৰ কোচত এতিয়া ৰাতিপুৱা যেতিয়া আমি গৰু এৰি দিছিলোঁ পথাৰত গা ধুবলৈ নিছিলোঁ তাৰ আগতে যিখিনি আমি লাই জাবৰি বা এনেকৈ বৰুণ গছৰ পাত দিছিলোঁ সেইখিনিতে জগাত আমি দিছোঁ এই জগাৰ ধোঁৱাই যাতে যি ইয়াত মহ আৰু মাখি গৰুবিলাকক কষ্ট দিয়ে সেইখিনি কৰিবৰ কাৰণে জগাটো দিয়া হৈছে মায়ে বেছি বেছি কৰি গৰু আহি পাই গ'লহি আমাৰ এয়া আহিয়ে কি খালি খোৱাত লাগি যায় একেজনী এই নাম হ'ল মেলেঙি এজনী আটাইতকৈ বুঢ়া গৰু আমাৰ আৰু এইবিলাক বাকী নাতি পুতি তাই এজনী জীয়ক এয়া বিচিছে এতিয়া মায়ে মাখিয়তী মাখি পাত মাখি মৰে জাক জাক মাখি গছ পাত মাখি মাৰো জাক জাক মাখিয়তী মাখি পাত মাখি মাৰো জাক 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 মাখিয়তী মাখি পাত মাখি মাৰো জাক জাক ন লাজ লাগিছে তাই কাকাক বিচি দিছে এইয়া চোৱা গৰুক চোৱা নতুন কাপোৰ দিছে চোৱা এয়া দেখিছা নাই এইয়া চাওঁ অকণ ইফালে মাৰ গৈ দিয়া বান্ধাৰিছে এইয়া নতুন ৰচী
নাই এতিয়া ৱেডাৰ সলনি হ'লতো, এতিয়া আৰু বিচনী বাৰলৈ ৰখি থাকিলে নহয় আৰু। আগতে আমি সৰু থাকোঁতে আমি এইটো নিয়ম পাইছোঁ বাৰু, এই বহাগৰ বিহু দিনাখন বিচনীৰ বাহ লোৱা হয়। আজিয়ে বিচনী আৰম্ভণি হয় বছৰটোৰ কাৰণে। ইয়াৰ আগলৈকে আৰু গৰম লাগিলেও মানুহে বিচনী নামাৰিছিলে। আৰু এনেকেই আজি গৰু বিহু অন্ত পৰিলে, নিয়ম কানুন গোটেইখিনি কৰিলে। আমাক দেউতাই অলপ শিকালেও আমি শিকিলোঁ, এনেকে মনত ৰাখিম। কাইলৈ হ'ব মানুহৰ বিহু। তাৰপিছত কাইলৈ নিয়মখিনি আমি কৰি আছো। যিহেতু আমাৰ ছোৱালী এবাৰ প্ৰথম বিহু, গতিকে সকলো আমি যিমান পাৰো নিয়ম, আৰু লগতে জেতুকা দেখাব আমাৰ ছোৱালী। এতিয়া জেতুকা সানিছে আজি। অকণ জেতুকা দেখাই দিয়া তোমাৰ। চাওঁ এইয়া হাতটো চাওঁ, হাতটো চাওঁ, ভৰিটো দেখাই দিয়া। অ লগত মইনা পেন এটাও আছে। নহয় হাত থকা গৰমত ভালে হ'ব।